নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল। মই মোৰ চেনেল এলেন অসম ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আহিছোঁ। আজি আচলতে আপোনালোকক আকৌ এবাৰ মুৰ্গী ফাৰ্মখন দেখুৱাবলৈ লৈছোঁ মোৰ, কাৰণ আজি মই মুৰ্গীবোৰে কণী পৰা ষ্টাৰ্ট কৰিলে। আহকচোন দেখুৱাওক কিমানটানো কণী পাৰিলে। চাওক, দৰ্জাখন খুলি দেখুওৱা প্ৰথমতে আপোনালোকক। চাওক, মুৰ্গীবোৰক ভাত খাব লৈছিলোঁ, ভালকৈ ভাতখিনি খালে। এনেকৈ খালে ভাত, ইপিনে দিছিলোঁ এখন থালত, ভাত খাই আছে। ইমান কাজিয়া কৰে মুৰ্গীবোৰে, চাওকচোন। এনেকৈ ধুনীয়াকৈ বাঁহ বান্ধি দিছোঁ, বাস্কেটৰে বাঁহটো বান্ধি দিছোঁ। তাৰ খেৰ দিছোঁ, ইয়াত দুটা কণী পাৰিছে। এটা বাস্কেট বান্ধি দিছোঁ, চাইকেলৰ বাস্কেট, ভঙা বাস্কেট। তিনিটা পাৰিছে কণী। এয়া বাল্টি বান্ধি দিছোঁ এটা, ইয়াতে পাৰিছে তিনিটা কণী। এইটো টুকুৰি বান্ধি দিছোঁ, ইয়াতে তিনিটা পাৰিছে। এইটো টুকুৰিত দুটা পাৰিছে কণী। মতা কুকুৰা পাঁচটামান আছে, গতিকে কাজিয়া কৰে মাজে মাজে এনেকৈ। এইটো এটা ডাঙৰ পোৱালিখিনি, চাওক কেনেকৈ আছে পোৱালিখিনি। এনেকৈ দানা দিছিলোঁ, ইয়াতে দানা খাইছে। ইহঁতক ভাত খাব দিছিলোঁ, ভাতখিনি খাইছে ধুনীয়াকৈ। এয়া চাওক, গোটেইবিলাকে আছে। মাইকী কুকুৰা আচলতে মোৰ 22জনী আছে আৰু 13টামান কণী পাৰিলে আজি, গতিকে মনটো খুব ভাল লাগি আছে। সেইবাবে আপোনালোকক দেখুৱালোঁ ভিডিঅ'ৰ জৰিয়তে। আৰু মতা কুকুৰা 5টামান আছে, চাওক।